ডিয়াৰ ফ্ৰেণ্ডছ, আমি ৰেল লাইনত আহোঁতে বা যাওঁতে বা ষ্টেচনৰ কাষত বা ৰেল লাইনৰ কাষত কেতিয়াবা কেইটামান বাকচ দেখিবলৈ পোৱা যাওঁ। সেই বাকচকেইটাৰনো কাম কি থাকে আমি সেইটো বিষয়ে আজি জানিম। তো বাকচকেইটাৰ কাম হ'ল বাকচকেইটাৰ কাষতে কেইটামান এডাল তাৰেৰে আহি পিনি সেই ৰেল লাইনটোৰ কাষত কেইটামান সৰু সৰু মেচিন কলা মেচিন লগোৱা থাকে। সেইকেইটা বহুত পুৰণি মেচিন তাত তেনেকৈ লগোৱা থাকে একদম চেৰিটোৰ কাষতে। তো সেই বাকচকেইটাৰ পৰা এই যিকেইটা কলা যিকেইটা মেচিন থাকিব আপোনালোকে এই ভিডিঅ'টোত ইয়াত দেখা পাব গ্ৰাফিক্সত। এই মেচিন কেইটাৰ পৰা কি হয়, ৰেল এখন ওপৰলৈ গ'ল, সাপোজ এটা এইটো ষ্টেচনৰ পৰা ৰেল এখন গুচি গ'ল। ৰেলখন যোৱাৰ লগে লগে সেই ৰেলখনত কিমানটা চকা আছে, মানে সেই ৰেলখনত কিমানটা হুইল আছে আৰু কিমানটা ডাবা আছে সেইটো কেপচাৰ কৰি লয়। আমাৰ বেলেগ টেকনলজি আপগ্ৰেড নহওঁতে ৰেলৱেৰ টেকনলজি কেতিয়াবাই আপগ্ৰেড হৈ গৈছে। মানে ৰেলৱেৰ বহু বছৰ আগতেই এনেকুৱা ধৰণৰ কিছুমান কেপচাৰিং কেপাচিটি তেওঁলোকে আপগ্ৰেড কৰিছিল। তো কি হয়, সেই সৰু সেই কলা মেচিন কেইটাই এই ইয়াতে আপুনি দেখা পাব। এই কলা মেচিন কেইটাই কি হয়, ৰেলখন যোৱাৰ লগে লগে কিমানটা ডাবা গ'ল বা কিমানটা হুইল গ'ল কেপচাৰ কৰি লৈ পিনি সেই ইনফৰমেশ্যনটো লগে লগে আগত প্ৰায় 5 কিলোমিটাৰ দূৰত আৰু সেনেকুৱা ধৰণৰ বাকচ থাকে। সেই বাকচকেইটাই এইটো ডাটা সেইটো বাকচৰ লগে গুচি গ'ল। যোৱাৰ লগে লগে সেই বাকচটো আকৌ ধৰি ল'ব যে ট্ৰেইনখন যোৱাৰ লগে লগে যে ট্ৰেইনখন কিমানতনো গ'ল, কেইটা হুইল গ'ল আৰু কিমান স্পীডত গৈছে। সাপোজ 5 কিলোমিটাৰ আগত এখন ট্ৰেইন গ'ল, তাত সাপোজ 40টা এনেকুৱা হুইল দেখা পালে এইটো মেচিনে। যদি এইটো যোৱাৰ পিছত যদি নেক্সট মেচিনটোত যদি সাপোজ 40টা নেদেখে, যদি হুইল যদি কম দেখা পায়, তেতিয়াহ'লে কি হয়, অট'মেটিকলি তাৰ আগত থকা ছিগনেলটো অট'মেটিকলি ৰঙা হৈ যাব আৰু ট্ৰেইনখন ৰখি যাব। মানে কি হয়, এই মেচিনটোৱে ধৰি লয় যে আচলতে সমানখিনি ডাবা আচলতে গৈ আছে নে নাই, তাৰ কিবা চকাটোৰ কিবা প্ৰব্লেম হৈছে নেকি, এনেকুৱা ধৰণৰ সেই মেচিনটোৱে কেপচাৰ কৰি লয়। তো এনেকুৱা ধৰণৰ টেকনলজি আজি নহয়, সেইটো ৰেলৱে বহুত বছৰ আগতে তেখেতসকলে আপগ্ৰেড কৰি থৈছে। তো বন্ধুসকল, ইয়াৰ পিছৰ যিটো ভিডিঅ' বনাম মই, ইয়াৰ পিছৰ ভিডিঅ'টোত ৰেলৱেৰ এটা বেলেগ টেকনলজিৰ বিষয়ে বনাম। যদি সেই ভিডিঅ'টো আপোনালোকে পাব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব। তো বন্ধুসকল, আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।